নিৰিবিলি এটি নীৰৱ কাহিনী ঠিক 11 বাজিছে ভাত খাই আহি হোষ্টেলৰ নিয়মীয়া আড্ডাবোৰ শেষ কৰি বিচনাত পৰোঁতেই সন্ধ্যাৰ মনত পৰিল তাই এতিয়ালৈও ভিডিঅ'টো চোৱাই নাই কিন্তু অনুৰণক নাই তাক নোৱাৰি সন্ধ্যাই অভিমন্যুলৈ ফোন লগালে ইমান ৰাতি তোমাৰ কবিক মনত পৰেনে অৰুন্ধতী ফোনটো ধৰিয়েই পাগলামি আৰম্ভ তাৰ ঐ এই ৰাতিখন মাথাটো গৰম নকৰ কথা এটাৰ কাৰণে ফোন কৰিলোঁ খঙতে ক'লে সন্ধ্যাই ক জল্দি মোৰো তোৰ লগত কথা পাতি টাইম ৱেষ্ট কৰিব মন নাই লেবেল শুন না তাৰ মনতে ভাবিলে যদিও নক'লে তাই অ'কে শুন অনুৰণৰ পৰা মোৰ ভিডিঅ'টো লৈ মোক চেণ্ড কৰ না মাতটো মিহি কৰি সন্ধ্যাই আবদাৰ কৰিলে তয়ে খুজি ল আকৌ মই ল'ম আকৌ তোক দিম তাতকৈ ডাইৰেক্ট তাৰ পৰাই ল চেহ কেনেকৈ বুজাই তাই ইয়াক তেওঁ তাই আকৌ চেষ্টা কৰিল একো নহয় দে না লৈ মোক প্লিজ নোৱাৰোঁ দেই টোপনি ধৰিছে এতিয়া কামোৰ নিদিবি মোক গুড নাইট ফোনটো কাটি দিলেহি কেনেকুৱা ফাল্টু ল'ৰা এই একদম দেখিবলৈ মন নাযায় কথা এটা ক'লে কিয় বুজি নাপায় মানে খঙে যেন চুলিৰ আগ চলে সন্ধ্যাৰ কি কৰা যায় উপায় নাপাই ক্লাছৰ গ্ৰুপৰ পৰা অনুৰণৰ নম্বৰটো লৈ মোবাইলত ছেভ কৰি মেছেজ এটা টাইপ কৰিলে তাই হে আৰ ইউ দেয়াৰ আই এম সন্ধ্যা 1-2 কৈ প্ৰায় 5 মিনিট পাৰ হ'ল সি অনলাইন নাই যদিও ডেলিভাৰ হৈছিল চিন কৰা নাই কি বা ভাবিছে ৰাতি 11টাত মেছেজ দিয়া দেখি ধেত তাই দিবই নালাগিছিল নেকি বাৰু ব্লুটিক অহাই নাই নীলা ৰঙৰ সেই সৰু চিন দুডালে কেনেকৈ যে কঢ়িয়াই ফুৰে অনুভূতিবোৰ ডেলিভাৰ হ'ল যদিও মেছেজ চোৱাৰ কোনো লক্ষণ নেদেখি শুবলৈ সাজু হৈছিল সন্ধ্যা ডাটাটো অফ কৰিব লওঁতেই মেছেজ টনটো বাজি উঠিল হাই কোৱাচোন অনুৰণৰ মেছেজ ক'ব নোৱাৰাকৈ হাঁহি এটা জিলিকি উঠিল সন্ধ্যাৰ মুখত বুকুখন আকৌ যেন কঁপি উঠিল খিৰিকীখন খোলা আছিল বাবেই হ'বলা আহোঁ আহোঁ কৰা বতাহজাকে কোবাইছিল চাগে সন্ধ্যা অনুৰণৰ মেছেজ অহাৰ পাছত 1 মিনিটমান কি দিব ভাবি থাকোঁতেই গ'ল সন্ধ্যাৰ কেনেকৈ সুধিব কি সুধিব বাৰু তাই তাৰ শান্ত কথা নোকোৱা মুখখনলৈ মনত পৰিল বাৰে বাৰে তেনেকুৱাতে আকৌ এটা মেছেজ তাৰ আজি মোলৈ মনত পৰিল যে কি আজি মোলৈ মনত পৰিল মানে আৰু আগতে পৰিব লাগিছিল নেকি মানে কি কয় মানে এই বুকুৰ ধপধপনিচোন বাঢ়ি আহিছে তাইৰ ইমান বতাহ মাৰিছিল নে বাহিৰত ৰিপ্লাই কি দিব ভাবি ভাবি শেষত মেছেজ এটা টাইপ কৰিলে সন্ধ্যাই নহয় একচুৱেলি তোমাৰ নাম্বাৰটো নাছিলেই মোৰ তাত অ' আৰু কোৱা কেইটাত আহিলা আজি প্ৰগ্ৰেমৰ চাই লগে লগে ৰিপ্লাই ৱাহ এখেতে কথা পাতিবও জানে মানে সন্মুখত অকল এতিয়াচোন নিজেই কথা ওলাইছে বাৰু ভালেই তাইৰ নিজকে অলপ মুকলি যেন লাগিল মিচিকা হাঁহিৰে মোবাইলৰ কীবৰ্ডত আঙুলি বোলালে তাই একেবাৰে শেষ হোৱাৰ পাছত তুমিহে জল্দি গুচি গ'লা তোমাৰতো চাই গুচি আহিলোঁ আৰু সি দিলে কেনে হৈছিল মোৰ গানটো বুলি সুধিব খুজিও ৰৈ গ'ল তাই সুধিব জানো নাই ই এনেও যেন তেন কিবা এটা কৈ থৈ দিব আৰু পাছত তাইৰ বেয়া লাগিব হোষ্টেলতো আজি সকলোৱে কৈছে তাইক বহুত ধুনীয়া গাইছে বুলি এতিয়া ইয়াৰ পৰা সোনকালে ভিডিঅ'টো লোৱাই ভাল বুলি মেছেজ টাইপ কৰিলে একচুৱেলি তোমাৰ তাত মোৰ গানৰ ভিডিঅ'টো আছিলে দিব পাৰিবা নেকি এতিয়া অ' মই ডিলিট কৰি দিলোঁ নহয় সেইটো কি ডিলিট কৰিলে খঙে যেন মুখখন ৰঙা কৰিব তাইৰ মোবাইলটো কি যেন দলিয়াই দিবলৈ মন গৈছে কেনেকুৱা ধৰণৰ ল'ৰাই এটলিষ্ট মোক চেণ্ডটো কৰি ল অভিমন্যুৰ ওপৰতে খং উঠিল তাইৰ কি দৰকাৰ আছিল এইটোৰ মোবাইলত ৰেকৰ্ড কৰাৰ এতিয়া এয়াহে হ'ল ইমান কাকো কেয়াৰ নকৰা কেনেকৈ হ'ব পাৰে বাদ দে কথাই নাপাতো ইয়াৰ লগত বুলি বহি আছিল তাই বিচনাতে অলপ সময় খুব খং উঠিছিল সন্ধ্যাৰ খংবোৰ আকৌ এটা সময়ত চকুপানী লৈ সলনি হৈ যায় হয়তো এতিয়াও তেনেকুৱাই হ'লহেঁতেন কিন্তু ঠিক 2 মিনিটমানৰ পাছত আকৌ মেছেজটো বাজি উঠিল বিৰক্তিৰে মোবাইলটো আনি চাওঁতেই দেখিলে অনুৰণে তাইৰ ভিডিঅ'টো চেণ্ড কৰিছে লগতে এটা মেছেজ
খুব খং উঠিল চাগে ন? চৰি, অলপ ধেমালি কৰিলোঁ। আবেলিৰ হেঙুলীয়া আভা অলপ যেন বিয়পি পৰিল সন্ধ্যাৰ মুখত। আচৰিত এই ল'ৰাটো, ধেমালিও কৰিব জানে, তাকো এনেকৈ। কি যে নহয়। লাহে লাহে মেছেজটো টাইপ কৰিলে তাই। ভয় খুৱাই দিছিলা তুমি দেই। বাই দ্য ৱে, থেংকছ। ৱেলকাম। আৰু একো নিদিওঁ বুলি ভিডিঅ'টো চাবলৈ ল'লে তাই। ভালেই আছিল প্ৰথম প্ৰগ্ৰেম হিচাপে। গানৰ মাজে মাজে যে চিঞৰবোৰ, গাই থাকোঁতে উৰি থকা চুলিখিনিও বাৰে বাৰে ঠিক কৰি আছিল তাই। তাই যিমান ভয় খাইছিল তাৰ তুলনাত ভালেই হৈছিল বাৰু। চাই হোৱাত বাথৰুমৰ পৰা আহি শুওঁ বুলি বিচনাত পৰোঁতেই আকৌ বাজি উঠিল মেছেজটো। ঐ শুনা, অনুৰণৰ মেছেজ। কোৱা। লগে লগে দিলে তাই। গানটো ধুনীয়া গাইছিল আজি। আকৌ এমুঠি হাঁহিৰ আবিৰ পৰিছিল সন্ধ্যাৰ মুখত, ক'ব নোৱাৰাকৈ। গান গাই অহাৰ পাছৰে পৰা বহুতেই ভাল লাগিল বুলি কৈছে তাই। কোনোবাই তাইৰ মাতৰ, তাইৰ হাঁহিৰ শলাগ লৈ দীঘলীয়া বক্তৃতাও দিছে। কতা এইবাৰৰ দৰেচোন এনেকৈ মনটো ভৰি উঠাই নাছিল। কেতিয়াবা কাৰোবাৰ সৰু সৰু কথাতেই মনটো ক'ব নোৱাৰাকৈ ভাল লাগি যায়। সন্ধ্যাৰো লাগিছিল। থেংক ইউ ৰণ। ৰণ বুলি কিয় লিখিলে বাৰু তাই? নাজানে। কেতিয়াবা কিছুমান প্ৰশ্নৰ উত্তৰ একোৱেইচোন নাহে। আহে মাথো কিছু ভাল লগা সংজ্ঞাবিহীনভাৱে। কিয় জানো তাক ৰণ বুলিহে মাতিবলৈ মন গ'ল তাইৰ। বুকুত ভাল লগাবোৰ লৈ টোপনিত ঢলি পৰিল সন্ধ্যা।